আজি গুৱাহাটী একদম আপোনাৰ ইউনিভাৰ্চিটিৰ পৰা খোজকাঢ়ি আহি আছোঁ। তাৰপৰা সেইদিনাখন এটা সেই ভিডিঅ' চালোগৈ অঞ্জলি বাৰ। তাৰপৰা অঞ্জলি বাই আপোনাৰ সেইলৈ খোজকাঢ়ি গৈছেগৈ একদম মিৰ্জাৰ পৰা আৰম্ভ কৰি মেলি লাডাখলৈ। তাৰপৰা চিন্তা কৰিলোঁ ময়ো খোজকাঢ়ি অলপ অলপ আহি থাকোঁ আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি মেলি লংকেশ্বৰলৈ। কিন্তু সমস্যা কি হয়গৈ মই যেতিয়া মানে ব্লগিং কৰোঁ এতিয়াও মানে মই লাজবোৰ ভঙাই নাই। মানুহ দেখিলে মানে একদম কেমেৰাটো থৈ মেলি একো কথা চথা নাপাতোঁ, সেইকাৰণে দিগদাৰ হৈ যায়। এতিয়া যেতিয়া মই কথাখিনি কৈ আছোঁ এতিয়া কাষে পাশে কোনো নাইগৈ, সেইকাৰণে দেখুৱাই আছোগৈ। কেতিয়ানো লাজটো ভাঙিবগৈ বা কি হ'বগৈ গমেই পোৱাগৈ নাই। কাৰণ ব্লগিং এটা আপোনাৰ আৰ্ট হয়গৈ। বাকীবোৰে আপুনি দেখিছে ডাঙৰ ডাঙৰ ব্লগাৰবোৰে বা সেইবোৰ কি ধুনীয়াকৈ আপোনাৰ প্ৰেজেণ্টেশ্যন দিয়ে, কাৰণ আপোনালোকৰ মানে প্ৰেজেণ্টেশ্যনটোৱে মেইন হয়গৈ। যদি আপুনি প্ৰেজেণ্টেশ্যনটো ভাল কৰেগৈ তেতিয়া আপোনাৰ মানুহখিনিয়ে চাবগৈ, নহ'লে আৰু কোনে চাবগৈ আপুনি মানে গম পাইছে আৰু। তথাপিও মই এতিয়া অকল ঘূৰাই আছোগৈ, তাৰপৰা অকল কেমেৰাটো ঘূৰাই লিখা হৈ আছোগৈ, তাৰপিছত বেলেগ একো হোৱাগৈ নাই, নহয় জানো বাৰু। এনেকৈ আপোনাৰ খোজকাঢ়ি গৈ আছোঁ আৰু আপোনাৰ লংকেশ্বৰ মন্দিৰলৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। তাৰপৰা সেয়াই ব্লগিঙৰ কথাটো মই কৈছোঁৱে, ভালকৈ কৰিব পৰাকৈ নাই আৰু শিকি আছোঁগৈ। আৰু মানুহ দেখিলে অলপ লাজ দেখি যায়, সেইকাৰণে মই কেমেৰাটো বন্ধ কৰি দিওঁ, একো কথাই নকওঁগৈ। আৰু একো মই এতিয়া বহুত হেৰি দি আছে কাৰণে একো দেখি পোৱাকৈ নাই, কাৰণ মোৰ কেমেৰাৰ কোৱালিটিবোৰ একদম ভাল একো হোৱাকৈ নাই। তাৰপৰা চাওঁচোন বাৰু, আপোনালোকে সহায় সহযোগিতা কৰিলে নিশ্চয় আগবাঢ়ি গৈ থাকিব পাৰিমগৈ। আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কৰিবগৈ, আৰু আশা কৰিছোঁ আপোনালোকৰ মৰম চেনেহেৰে এনেকৈ আগবাঢ়ি যাব পাৰিম, নহয় জানো বাৰু। তেন্তে আমি গৈ থাকোঁচোন বাৰু আপোনাৰ লংকেশ্বৰ মন্দিৰলৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা, নহয় জানো বাৰু। লাহেকৈ এক্সিট গেটখন পাবলৈ হৈছোঁ আৰু আপোনাৰ দেখিলে নহয় এইটো বাইপাছটো আৰু এক্সিটৰ সেইখিনি। এতিয়া আপুনি লাহে লাহে আৰু মই ওলাই যাওঁ এইপিনৰ পৰা মন্দিৰলৈ, নহয় জানো বাৰু। বলক তেতিয়া। লাহেকৈ মাত্ৰ ফৰেষ্ট স্কুল পাৰ হ'লোগৈ। এইপিনে সোঁচাইতে আপোনাৰ গাড়ীগাঁও বুলি আছে যে জেগাখিনি, আৰু ফৰেষ্ট স্কুল বুলিও কয়, গাড়ীগাঁও বুলি কয় ফৰেষ্ট স্কুলৰ, এইখিনি পাৰ হ'লোগৈ। আৰু আজি আপোনাৰ কিবা এক্সাম আছে নেকি, কাৰণ সেই তাত হয়তো UPSC বা কিবা বেলেগ মই একজেক্টলি নাজানো বাৰু। কাৰণ আপোনাৰ বহুত স্কুলত মই যাওঁতেও মানে দেখি পাইছোঁ, আৰু এতিয়া সেইটো মানে আহি থাকোঁতে দেখি পাইছোঁ ধেৰ আপোনাৰ স্কুলত বহুত ল'ৰা ছোৱালীবোৰ মানে আছেগৈ। মই ভালকৈ নাজানো বাৰু, আপোনালোকে ক'বচোন। কাৰণ আজি কিন্তু 10 অক্টোবৰ 2021 হয়গৈ, হয়তো হ'ব পাৰে নহ'ব পাৰে, মই ভালকৈ নাজানো, নহয় জানো বাৰু। এতিয়া আগলৈ গৈ থাকোঁচোন বাৰু লংকেশ্বৰ মন্দিৰৰ পিনে। এইবোৰ দেখিছে ন ঘৰবোৰ, ধুনীয়া লাগিছে। কৰি আছোঁ যদিও মানে একো গমেই পোৱাকৈ নাই, ৰ'দ আপোনাৰ একো দেখি পোৱাকৈ নাই। তাৰপৰা আৰু ব্লাৰ হৈছে নে ঠিকে আহিছে নাই হোৱা, যেতিয়া মানে এডিটত কৰিবলৈ আৰম্ভ কৰিম তেতিয়াই গম পামগৈ ঠিকে আছেগৈ নাই, আৱাজবোৰ ঠিকে আছে নাই বাৰু। এতিয়া লাহে লাহে আপোনাৰ লংকেশ্বৰ মন্দিৰ পামগৈ, আৰু মই লাহে লাহে খোজকাঢ়ি আহিছোঁ। তাৰপৰা সময়টো মই এতিয়া পাহৰি থাকিলোঁ কিমানত আৰম্ভ কৰিছিলোঁ, কিন্তু একদম লাহে লাহে খোজকাঢ়ি আহিছোঁ আৰু ঠিকে আছে বাৰু। গৈ চাওঁ থাকোঁচোন বাৰু কেনেকৈ কি হয়গৈ, নহয় জানো বাৰু। বলক একেলগে গৈ থাকোঁ। এয়া আমি লংকেশ্বৰ মন্দিৰ পালোগৈ। তাৰপৰা আজি লংকেশ্বৰ মন্দিৰ পালোগৈ। আমি ভিতৰলৈ আজি নাযাওঁ, পিছত কেতিয়াবা যামগৈ অলপ আৰু আগলৈ গৈ চাওঁচোন বাৰু, হয় নহয়। আৰু এতিয়ালৈ ভাগৰ লগা নাই বাৰু, ঠিকে আছে বাৰু। কাৰণ মই ভাবিছিলোঁ ভাগৰ লাগিব পাৰে বুলি। আগতে খোজকাঢ়িছিলোঁ বাৰু, কিন্তু আপোনাৰ ক'ভিডৰ পাছৰ পৰাই খোজবোৰ তেনেকৈ কৰা হোৱাকৈ নাই, সেইকাৰণে আজিকালি অলপ দূৰ খোজকাঢ়িলে ভাগৰ লাগে। আৰু এই ভিডিঅ'টোত মানে মই থেংকছ ক'ব লাগিব অঞ্জলি বাক, কাৰণ হয়তো অঞ্জলি বাই প্ৰেৰণা নিদিয়াহেঁতেন, কাৰণ হয়তো আকৌ মানে মোৰ সাহস নহ'লহেঁতেন বাৰু আগতে। কাৰণ এনেই খোজকঢ়া বেলেগ কথা হয়গৈ, কিন্তু আপোনাৰ যেতিয়া আকৌ আৰম্ভণি কৰা যায়গৈ তেতিয়া আপোনাৰ বেলেগ হয়গৈ। তেতিয়া সেইকাৰণে অলপ আগলৈ আৰু গৈ থাকোঁচোন বাৰু, তাৰপিছৰ পৰা আৰু চাওঁ কি হয়গৈ, নহয় জানো। ঠিক আছে, আপোনালোকে এই ভিডিঅ'টো এনেকৈ উপভোগ কৰক। তাৰপিছত আকৌ এটা নিশ্চয় বেলেগ এটা যাত্ৰাত লগ পামগৈ। আপোনালোকে আশা কৰিছোঁ এই ভিডিঅ'টো ভাল পাবগৈ, আৰু সহায় সহযোগিতা কৰিলে ভাল পাম, আশীৰ্বাদ মৰম চেনেহ দিবগৈ। আৰু এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কমেণ্ট কৰিবগৈ। আৰু অতি সোনকালে আকৌ এটা বেলেগ ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ, আপোনালোক সকলোৱে যাতে ভালে কুশলে থাকে।